লগত থাকিলোঁ আগৰ দিনত হাগ্ৰামাৰ লগত থাকোঁতে এই মানে যিটো অন্তৰটো মই পোৱা নাছিলোঁ যিটো মৰম স্নেহ আৰু হাগ্ৰামা ছাৰৰ তাত গ'লে আমি গেটত থিয় হৈ থাকিব লগা আছিল কিন্তু প্ৰমোদ বড়ো ছাৰৰ ঘৰত গ'লে আমাৰ গেটৰ কথা ইয়াৰ কোনো ভাবিব লগা নাথাকে সেই হিচাপে ডিফাৰেণ্টটো তাতে বুলি ক'ব লাগিব ইয়াৰৰ মানে শক্তিশালী নেতা বুলি ক'লে প্ৰমোদ বড়ো ছাৰো এজন মানে শক্তিশালী নেতা বুলি ক'ব লাগিব অন্য বিৰোধী দলবিলাকে তেখেতক কিবা কিবি ক'ব খোজে মই আজি তাৰিখত যিখিনি 4 বছৰত তেখেতৰ লগত থাকিলোঁ আগৰ দিনত হাগ্ৰামাৰ লগত থাকোঁতে এই মানে যিটো অন্তৰটো মই পোৱা নাছিলোঁ যিটো মৰম স্নেহ আৰু হাগ্ৰামা ছাৰৰ তাত গ'লে আমি গেটত থিয় হৈ থাকিব লগা আছিল কিন্তু প্ৰমোদ বড়ো ছাৰৰ ঘৰত গ'লে আমাৰ গেটৰ কথা ইয়াৰ কোনো ভাবিব লগা নাথাকে সেই হিচাপে ডিফাৰেণ্টটো তাতে বুলি ক'ব লাগিব আৰু যিহেতু MCLA প্ৰতিনিধিয়ে যদি শিৱৰ ঘৰত আমি সোমাব নোৱাৰে তেনেহ'লেতো বহুত সমস্যা আমি ৰৈ যাব তাৰ কাৰণে সেই সমস্যাৰ পৰা মই খুবেই শান্তি পাইছোঁ আৰু যিহেতু সেইটো মানে সেইটো ক্ষেত্ৰত শ্ৰী মহোদয়ে কোনো যেনে বাধা দিয়া নাই তাৰ হিচাপে মানে এইটো মানে নিজৰ স্থিতিটো নাইকিয়া হৈ গৈ আছে মানে সিহঁতৰ যিটো বিঠাটো মানে নাইকিয়া হোৱাৰ কাৰণে নিজৰ স্থিতিটো দুখৰ কাৰণে উপলঙা কথা কৈ কিনে মানে কিবা কৰিব বিচাৰে নাইকিয়া কৰিব বিচাৰে মানে কি ক'ম হাগ্ৰামা দিনত 2006 চনতে আধাকিলা স্থাপন কৰিছিলে তাৰপিছত তেখেতৰে মহেশ্বৰ বসুমতাৰীয়ে হিচাপে আছিলে আৰু সেই কামখিনিত চেণ্ট্ৰেল ফাণ্ডৰ 8 কোটি টকা আছিল এই 8 কোটি টকাটো চেংচন হৈছিলে ইয়াৰ কোনো কাম কৰাৰ অসুবিধা নাছিল কৰাৰ ক্ষেত্ৰত তেখেতসকলে কি বুদ্ধি কৰি দলংখন আধৰুৱা কৰিলে এই আধৰুৱা কৰাৰ কাৰণে আমি বৰ্তমানত খুব কষ্ট খাব লগা হৈছে ইয়াৰ মাজত তিনিজন ঠিকাদাৰ সোমাই গ'ল এটা কেঞ্চেল কৰি এটা আৰু এটা কেঞ্চেল কৰি এটা এনেকৈ এজন তিনিজন মানে ঠিকাদাৰ সোমাই ইয়াৰ কিবা হিষ্টৰী হৈ গৈছে তাৰ কাৰণে এইবাৰ আমাৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ পৰা ইয়াত যিটো ফাণ্ড মানে ইয়াত ডিক্লেয়াৰ কৰিলে আৰু সেই হিচাপে চেংচন হৈ এতিয়া নিৰ্মাণ কাৰ্যসূচী চলি আছে এইটো কিছু দিনৰ পিছত মানে কাম কিছু মানে 50% আগবাঢ়া বুলি ক'ব লাগিব বৰ্তমান মানে 50% আগবাঢ়ি আছে য'ত যিখিনি উঠাই দিলে হিচাপে দলংখনো সম্পূৰ্ণ হোৱাটো বাস্তৱ এইটো মোৰ দৃঢ় বিশ্বাস আছে এইখিনি কথা 1200 মিটাৰে 1 কোটি 20 লাখ এই হিচাপে আমাৰ এইখিনি চেংচন হৈছে আৰু তাৰ বাহিৰেও যিহেতু বিৰোধী পক্ষই কামেই হোৱা নাই বুলি ক'ব গৈছে য'ত মানে ডিলিমিটেশ্যনৰ দ্বাৰা 12টা মানে বিধানসভা সমষ্টি আছিলে এতিয়া আমাৰতো 12টা সমষ্টি হৈ থকা নাই বিধানসভা সমষ্টি বৰ্তমানৰ 15টা মানে সমষ্টি হ'ল আমাৰ বিটিআৰৰ মানে বিধানসভা সমষ্টি এইটোতো চেঞ্জ হৈছে আমাৰ জিলাটো 4খন আছিলে জিলা আজি তাৰিখত তামোলপুৰ জিলা হিচাপে এটা নতুনকৈ হ'ল 5খন জিলা হ'ল এইটোতো মানে বাস্তৱ য'ত কলেজটো আজি 26খন কলেজটো মানে হাগ্ৰামাৰ দিনত কৰাব পৰা নাছিলে বৰ্তমানতো 10খন কলেজটো প্ৰভিঞ্চিয়েলাইজ হৈছে অফিচিয়েল প্ৰচেছ হৈ আছে সেইটোকে হোৱা নাই বুলি ক'ব গৈছে আৰু হাগ্ৰামায়ে এনে এটা কথা কৈ থাকে সদায় মানে দেউতাকৰ পৰা পুতেকলৈ মানে নামাকৰণ কৰাটোকে মানে পট্টা দিয়া বুলি কৈছে আৰে মোৰ সমষ্টি আহি হাগ্ৰামা ডাঙৰীয়া আমাৰ লাহাপাৰা গাঁৱত মানে বৰগুলি BCDCৰ আহক না 69টা পৰিয়ালক 12 বিঘা 4 বিঘা 5 বিঘা সেনেকৈ মাটিৰ পট্টা দিয়া হৈছে তাৰ কাৰণে মই হাগ্ৰামাৰ লগত চেলেঞ্জ কৰিছোঁ পট্টা 69টো পাইছে তেখেতে আজি তাৰিখত আমাৰ মানে বৈষম্যতি আঁচনিৰ দ্বাৰা 1 লাখ মানে 60,000 পৰিয়ালে দলিল পট্টা পালে এইখিনি কথা